এইটো এলা পেচা মাষ্টৰ নহয় ভালকৈ বহিবি কালি শিকাই দিয়া পদ্যটো মাত মাত তই মাত পদ্যটো মাত এইবিলাক ল'ৰা ছোৱালীক লৈ হেৰি কৰিবা তই মাত মাত মুখস্থ কৰা নাই তই মাত নাই চালা গৰুহঁত হা তহঁতৰ নিচিনা কিমান গৰুক মানুহ বনালোঁ এই মাষ্টৰটো কম নহয় গৰুক মানুহ বনাই পেলাইছে মই গৰুক লৈ যাব লাগিব মানুহ বনাবলৈ ঠিক আছে কাইলৈ লৈ যাম মই অঁ কৈছোঁ গৰুলৈ কোন আহিছে আকৌ মাষ্টৰ গৰুক বোলে মানুহ বনাব পাৰে সেইকাৰণে গৰু দুটা লৈ আহিছোঁ কালি স্কুলৰ পাছফালে শুনি আছিলোঁ আপুনি বোলে গৰুক মানুহ বনাই গৰুক মানুহ বনাই অঁ এই দুটা লৈ আহিছোঁ সাংঘাতিক কথা অঁ কালি কৈ থকা নাছিলে মই গৰুক মানুহ বনাই দিওঁ পাৰা যাব এতিয়া কি কৰিম এই দুটা মাচলটো দিয়া আৰু সেই তাত বান্ধি থোৱা মাছৰ লাগিব মাচলটো দিয়া এইটো লৈ লওক ক'ত বান্ধি থওঁ এই তাত বান্ধি থোৱা অঁ তাত বান্ধি থওঁ অঁ অঁ ছাৰ কোন মই অঁ তুমি আহিলা অঁ মোৰ গৰু দুটা মানুহ হ'ল নে নাই অঁ তোমাৰ গৰু দুটা অঁ এই দুটানো মানুহ বনাই দিলোঁ দিলে এটা তোমাৰ জাজৰি ইউনিভাৰ্চিটি আৰু এটা তোমাৰ পাথৰ ইউনিভাৰ্চিটিত পঢ়িবলৈ দিছোঁ ভাল ইউনিভাৰ্চিটি চিন্তা কৰিব নালাগে মই কেতিয়া যাম আহিবা আৰু প্ৰায় 2-3 মাহমান পিছত আহিলে তুমি পাই যাবা পাই যাম মানুহ বনাই দিলোঁ মানুহ বনি তেতিয়াহ'লে মই যাওঁ এতিয়া যোৱা অঁ ঠিক পাবা আছে কিবা মানে এইবিলাকৰ গৰু ছাগলীয়ে একেবাৰে শেষ কৰি পেলাইছে মাষ্টৰ অঁ তুমি আহিলা এই ৰ'বা সেই গৰু ছাগলীয়ে গোটেইখন শেষ কৰি পেলাইছে গৰু দুটা কি হ'লগৈ হা গৰু দুটা মানুহ বনাবলৈ দিলোঁ কি হ'ল তোমাৰ গৰু দুটা চোকা নে দুয়োটাই চাকৰি হ'ল হেই চোকা বিৰাট চোকা এটা তোমাৰ বেংকত আৰু এটা তোমাৰ স্কুলত মোৰ টকা অভাৱেই নাই এতিয়া তুমি আৰামত খাব পাৰিবা কৰি দিলোঁ এতিয়া মোক কেনেকৈ লগ পাম অঁ তুমি বেংকলৈ গ'লেও লগ পাবা স্কুললৈ গ'লেও লগ পাবা মই কেনেকৈ চিনি পাম এটা ৰঙা অঁ আৰু এটা কজলা পইচাতে মই যাওঁ এতিয়া যোৱা মই লগ কৰোঁগৈ গৰু যোৱা লগ কৰোঁগৈ দেই যোৱা মই এই কামত অকণ ব্যস্ত হৈ আছোঁ তোমালোকে প্ৰেম কৰিলে মোবাইলৰ লগত নহয় কিতাপৰ লগত কৰা ব্যায়ামৰ লগত কৰা তেতিয়া তোমালোকে আগবাঢ়ি যাব পাৰিব এই দিনভৰ তোমালোকে মোবাইল টিপি থাকা লেপটপত লাগি থাকা বিভিন্ন ধৰণৰ গেম খেলি থাকা এইবিলাকতো তোমালোকৰ জীৱন ধ্বংস কৰিব এনেকুৱা নকৰিবা তোমালোকে প্ৰেম কৰিব মানে আচলতে মোৰ মাষ্টৰে কোৱা কথাটো ঠিকেই মোৰ গৰুটো মাষ্টৰ এইটো মাষ্টৰ এই ফলজলা বুলি যে কৈছিল সেইটোৱেই ইমান টকা পইচা তোৰ কাৰণে খৰচ কৰিলোঁ ইমান টকা পইচা ৰ'ব হেৰি নাই এইটো মোৰ গৰুটো মোৰ মাষ্টৰ আপুনি ভাং চাং কিবা খাই আহিছে নেকি কওকচোন কি হ'ল মানে কি হ'ল মই ইয়াক খুৱাই বোৱাই ডাঙৰ দীঘল কৰিছোঁ ইয়াক ভাং চাং খোৱা নাইতো আপুনি নাই মই মাষ্টৰে মোক কৈ পঠাইছিলে ইয়াতে বোলে মাষ্টৰ কৰি আছে বোলে এইটোৱে গৰুটো মোৰ এই কালাৰটো মিলিছে ৰংটো মিলিছে মূৰৰ গণ্ডগোল আছে ইয়াক পঠিয়াই দিয়ক গেটৰ বাহিৰত দি মাষ্টৰ ৰ'বা এই তহঁতে ছুটি যা মাষ্টৰ মোৰ গৰুকেইটা কি হ'ল বেংকত গ'লোঁ স্কুলত গ'লোঁ চবতে গ'লোঁ কোনেও মোক চিনিটো নাপায় খালি ধমকি ভাই পঠাই দি আছে তুমি এটা কাম কৰা কি কাম কৰিম এই যে আগত যে গৰুক যে দানা পানী খুৱাইছিলা সেই দানা পানী লৈ গৈ এনেকৈ মাতিবা দুইটা গৰু আহি যাব তেনেকৈ মাতিব লাগিব মাতিব লাগিব মই যাওঁ এতিয়া যোৱা আৰু যদি নাহে আহিব তুমি যোৱা আমিৰ খান শ্বাহৰুখ খান এই মোৰ ষ্টুডেণ্ট আছিলে মই সিহঁতক লিখা পঢ়া কৰাইছোঁ আজি কিমান ডাঙৰ হ'ল অঁ আকৌ তোমাৰ হেৰি মুখ্যমন্ত্ৰী প্ৰাক্তন মুখ্যমন্ত্ৰী তাৰ ষ্টুডেণ্ট
আগত যে তোক খুৱাইছিলোঁ কুকুৰা লৱণ লৈ আহিছোঁ মই দেই এইজন মানুহৰ মূৰৰ গণ্ডগোল হৈছে আজিও ডিষ্টাৰ্ব কৰিব লাগিছে আপুনি ক্লাছৰুমৰ ভিতৰত আহিছে ঐ ক'ত আছোন আজি এনেকৈ ধৰিব নোৱাৰে এবাৰ ঘূৰ ছাৰ ছাৰ অফিচত গ'লোঁ বেংকত গ'লোঁ স্কুলত গ'লোঁ চবেই মোক ধৰি কি অৱস্থা কৰিলে ছাৰ আৰু মোক গৰু মানুহ বনাব নালাগে এয়া দেখিছে খেলা খেল কৰিলে মাষ্টৰে এয়া গৰু মোৰ গৰুৱে হৈ গৰু দুটা অঁ চা এই তোক মই ইমান ধুনীয়া মানুহ বনাই দিলোঁ তই এতিয়া বেংকত গৈছিলি নে নাই গ'লোঁ স্কুলত গৈছোঁ নে নাই স্কুলত যোৱাৰ পাছত এয়া অৱস্থা এয়াই তই আগত বেংকত গৈছিলি নাই নাই স্কুলত গৈছিলি নাই হা নাই এতিয়াহে গৈছোঁ তে এতিয়া কি কৰি দিব লাগে মই এই গৰুক মানুহ বনাই দিলোঁ অঁ তাৰে মোকহে মানুহ বনালে অঁ এই গৰুক মানুহ বনাই দিলোঁ পাইছোঁ তোৰ নিচিনা মাষ্টৰ যে মই পাইছোঁ মোক যে মই এতিয়া বেংকলৈ যাব পাৰিছোঁ স্কুললৈ যাব পাৰিছোঁ এইটোতো বৰ ডাঙৰ কাম হৈছে ডাঙৰ কাম হৈছে আমি তেনেকুৱা গৰুবিলাকক এনেকেই মানুহ বনাওঁ এতিয়া মোৰ গৰু ক'ত গৰু আব্দুলৰ তাত আছে তাত আছে অঁ তই লৈ গৈ খেতি কৰ ঠিক আছে এইবাৰ স্কুললৈ গৈ আছোঁ ধুমাধুম অঁ আৰু বেংকলৈ এতিয়া অহা যোৱা কৰিবলৈ সাহ হৈছে একদম পূৰা সাহস হৈছে মোৰ পাৰিবি আহিছোঁ কৃষ্ণ 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 হ'ব নমস্কাৰ বন্ধুসকল যদি আমাৰ ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব